পেটলি ভাল নাপলাক তো গাইছ তাইক লাগে পইচা মোক লাগে তাইক লাগে পইচা মোক লাগে তাইক বালু যাকে মোক ভাল নাপলা মন নাছিল বাইক গাইছ কি লাজতে গুচি গেল তো গাইছ মুখে মুখ আল্লাহ অন্ধ করি যদি মরে চকু দুটা উনারাই তো হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল MD Vlogs ইয়াৰ তো আপোনালোকে দেখাই পাইছে মই ক'ত আছোঁ তো মই কামত আছোঁ তো কাম চলি আছে ইয়াতে তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই তো ভিডিঅ' দিব নোৱাৰা কাৰণ এইটোৱে যে কাম চলি আছে তো কামত আহি আছোঁ একেদিন ভিডিঅ' কৰিব বা ভিডিঅ' শ্বুট কৰিব পৰা সেনেকুৱা সময় পোৱা নাই তো নাপালেও তাৰমানে আজি ল'ৰা এটা ক'লা যে মানে মণ্টু আলি আছে ইয়াতে তো মণ্টু আলিক তো আমি সকলো চিনি পাওঁ অসমবাসী ৰাইজে তো মণ্টু আলিক তাৰমানে একবাৰ লগ কৰোঁ তো মণ্টু আলিক বহুত দিন আগতে লগ পাইছিলোঁ আৰু এতিয়াৰ মানে 7-8 বছৰমানে হ'ল তো আজি আৰু লগ কৰিম বুলি ভাবিলোঁ আৰু তো মণ্টু আলিৰ পৰা দুটামান গান শুনিম আৰু লগতে আপোনালোককো শুনাম ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ হিচাপত চাই থাকিব ব'লক আৰু তো গাইছ আহি ফাইনেলি মণ্টু দাক লগ পাই গ'লোঁ তো ইয়াত মানুহ 20-30জনমান মানুহ আছে আৰু ইয়াতে গান শুনি উপভোগ কৰি আছে তো ময়ো ৰিকুৱেষ্ট কৰিলোঁ এটা গান গোৱাৰ কাৰণে তো ফাইনেলি আমি গানটো শুনি লওঁ তাৰপাছত মণ্টু দাৰ লগত কথা পাতি আছোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ হৈছে Asnerapi তো গাইছ গান শুনি ভালে লাগিল আৰু লগতে মণ্টু দাৰ এটা নিজা গান আছে নিজা গানটো গাৱাৰ কাৰণে ৰিকুৱেষ্ট কৰিলোঁ গানটো গাব
তো গাইছ গানটো শুনি খুব ভালো লাগিছে মানে মনত দুখো লাগিছে তো মন্টুদা মানে যোৱা গাড়ীখন টাইম হৈছে মতো 3টা বজাত আহি পাব তো মন্টুদাক মই হাওটো পাৰ কৰি কিনে দোকান এটা কৈও আহিম লগতে থাকা আহিলেও অলপ প্ৰব্লেম ঘৰ ফেমিলি থকা মানুহ বাকী মানে এতিয়া ভালে আছে ৰাখচাবা গৈছিলোঁ ৰাখচাই আছোঁ এই ৰাসত মানুহ বহুত না তাৰমানে খোজ কাঢ়িবৰে জেগা নাই নলবাৰীৰ ৰাসত তথাপি একপাক গেলোঁ যাই অলপ ৰাসখন চাই আহিলোঁ চাই চৰ্দি জ্বৰ থাকিব পৰা নাই তাতে দেখা নাপালোঁ কিন্তু বহি আছিলি ন কিন্তু মানুহ বহুত নাই মানুহৰ কাৰণে দেখা নাপালোঁ হৰি মন্দিৰত মানুহ মৰম কৰিছি না ন বাকী ডিম্পু দাই যাই পাইছি না ডিম্পু যাই পোৱা নাই ন মই লগ কৰি দিব পৰা হেৰি নাই কি মই আমাৰ নহয় ইউটিউবাৰ নহয় বা মোৰ লগত তেনেকুৱা ডিম্পু দাৰ লগত কণ্টেক্ট নাই নহ'লেও ডিম্পু দাই যদি এই ভিডিঅ'টো চাই বা ৰাইজে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে ডিম্পু দাই একবাৰ লগ কৰিব বা কিবা যদি সহায় কৰিব পাৰে বা সহায়ো কৰিব বুজি পাইছে না বাকী ৰাইজৰ কথা আৰু ৰাইজক একবাৰ কওঁ কি কয় আপুনি গতিকে মই এইটো এই ভিডিঅ'টো ছাবস্ক্ৰাইব হ'ল ছাবস্ক্ৰাইব কৰিলে আৰু শ্বেয়াৰ কৰি দিলে গম পাব তো গাইজ মন্টু ভাগ তাৰমানে গাড়ী আহিব নলবাৰীৰ গুৱাহাটী চাইডৰ পৰাই গাড়ীখন নাম কি আছিল মেহেক গাড়ীখন আহিব মেহেক গাড়ীত তাৰমানে আহিব টাইম হৈছে 3টা বাজে এতিয়া তাৰমানে মন্টু ভাগ তাৰমানে হাওটো পাৰ কৰি দিওঁ তো পাৰ কৰি থৈ আহোঁ আৰু যাব মন্টু ভাগ গাড়ীত উঠাই দিবি গাড়ীখন ৰাখি দিব ঠিক আছে 3টাত আহিব তো গাইজ মন্টু আলিক থৈ আহিলোঁ ফাইনেলি চকত দোকানী এটাক কৈও আহিলোঁ লগতে তাক গাড়ীত উঠাই দিবি তো এতিয়া মছলা বনাই আছে এতিয়া আমাৰ মানে কাম আৰম্ভ হ'ব আপোনালোকক অলপ দেখুৱাই দি আছোঁ কি কাম কৰি আছে ইয়াতে মছলা বনাই আছে তো গাইজ ইকে চাফা কৰি আছে পেটলি ঢকা দিছে ইয়াক পেটলি গাইজ ই কৈ আছে কৈছে কি মোৰ বাইক নাছিল কাৰণে মোক ঢকা দিছে ভাল নাপলা তাই তো গাইজ মোৰ বহুত দুখ লাগছে ই কান্দিও গাইজ ই বহুত কান্দি মোৰ দুখ লাগিছিল গাইজ তো গাইজ আৰু মই শ্বেয়াৰ এটা কৈ দি আছোঁ তো গাইজ তাইক লাগে পইচা মোক লাগে তাইক লাগে পইচা মোক লাগে তাইক বালু যাকে মোক ভাল নাপলা মন নাছিল বাইক গাইজ সি লাজতে গুচি গ'ল